বিশ্বকৰ্মা পূজাৰ দিনাই নিশা প্ৰায় 11 বজাত মাৰ্ঘেৰিটাৰ 315 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। ডিগবৈৰ পৰা মাৰ্ঘেৰিটা অভিমুখে এখন মটৰ চাইকেলত উঠি আহিছিল 3জনকৈ যুৱক। মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন দোকানত খুন্দা মাৰে। প্ৰচণ্ড গতিৰে খুন্দা মাৰি 3জন গুৰুতৰভাৱে আহত হয়। 3জনক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সমী নামৰ যুৱকজন চিকিৎসালয়ত মৃত্যু হয়। গুৰুতৰভাৱে আহত ডিৰক চাহ বাগিচাৰ বিশাল বাৰ্লা আৰু অৰ্জুন ভানুৱাৰক তিনিচুকীয়ালৈ স্থানান্তৰ কৰা হয়। আজি ৰাতি 11:15 ঘটনা হয়। এখন মটৰচাইকেল 3জন যাত্ৰী আহিছিল। তাৰ ভিতৰত এজন স্পট ডেটত 2জন ৰেফাৰ হ'ল। তেওঁলোকে ডিগবৈ ফালৰ পৰা মাৰ্ঘেৰিটা ফালে আহি আছিল। আহি ব্লক তিনিআলিৰ ওচৰত এখন দোকান ভাঙি গৈ মটৰচাইকেল সোমাই গ'ল। তেওঁলোকক বৰ্তমান আমি মাৰ্ঘেৰিটা চিভিল হস্পিটেলত আনিলোঁ। এজনৰ ব্ৰডডেড, 2জন মানে চিভিল ৰেফাৰ কৰিলোঁ। ঢুকুৱাজনৰ নামটো কি? ঢুকুৱা যিজন মৃত তেওঁৰ নাম সমীৰ সমাচী, বয়স অনুমান 22-23 মান হ'ব। আৰু বাকী কেইজনৰ? এজন হ'ল বিশাল বাৰ্লা, হয়, আৰু এজন হ'ল অৰ্জুন ভানুৱাৰ। 2জন অলপ চিৰিয়াছ আৰু তিনিচুকীয়ালৈ ৰেফাৰ কৰিলে। হয়, মানে অধিক মদ্যপান কৰিছিলে নেকি? তেনেকুৱা সন্দেহ হয় নেকি? তেনেকৈ সন্দেহ হয় আৰু অতি মানে দ্ৰুতগতিত আহিছিল তেওঁলোকে। মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানৰ ৰিপৰ্ট, দি আছাম টুডে 24।